ওয়েলকাম বেক টু মাই ইউটিউব চেনেল DK ব্লগ। তো গাইজ আমি এতিয়া কলিয়াবৰত হোৱা বানপানী চাবলৈ যাব বিচাৰি আছোঁ। বানপানীখিনি কিমানখিনি হৈছে আৰু কিমানখিনি বাঢ়িছে বা কিমানখিনিলৈকে এতিয়ালৈকে হৈছে, ক'ত ক'ত বানপানী হৈছে তাক আমি চাবলৈ যাব বিচাৰিছোঁ। আৰু আপোনালোকে এটা কাম কৰিব গাইজ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি কওক যে ভিডিঅ'টো কেনেকুৱা বনিছে। তো এতিয়া আমি যাওঁ গাইজ, এইখন বাইকতে আমি যাম। তো আজি হেলমেট চেলমেট একো নিপিন্ধো, কিয়নো ওচৰতে এইখনতে, সেইবাবে আমি হেলমেট চেলমেট একো নিপিন্ধো। প্ৰথম ইয়াৰ আমি ফিউল ভৰাম। তো ফিউলটো আমি ধৰিছোঁ গাইজ 5 টকাৰ ভৰাম, আজি বেছি নভৰাওঁ, 5 টকাৰ ফিউল ভৰাম। তাত কি ৰিয়েকশ্যন আহে সেইটো আপোনালোকে চাব। তো বৰ্তমান গাইজ ইয়াত মই ৰখি আছোঁ মোৰ লগৰটোৰ কাৰণে, আমি দুজন যাম, সেইকাৰণে ইয়াত ৰখি আছোঁ। আৰু লগৰটো এতিয়া ওলাই আহিব, তো অকণমান সময় ৰখোঁ আৰু তাৰ লগতে যাম বুলি ভাবিছোঁ।
গাইছ এতিয়া আমি 5 টকাৰ তেল ভৰাম চাই লওঁ কি হয় ৰিয়েকশ্যন 5 টকা খুচুৰা এইটো আছে চাই ল'ব পাৰে 5 টকা 5 रुपए का सही बोल रहा है ना 5 रुपए का बोल रहा है हाँ देंगे या नहीं देंगे बोलो कितना आएगा हो गया ফাইনেলি আমি আহি পালোঁ আৰু ইয়াৰ অৱস্থাটো চাব আপোনালোকে কেনেকুৱা হৈ আছে। ইয়াত এখন জাহাজ ৰখি আছে, এই জাহাজখন নাযায় চাগে কিয়নো পানী যেনেকুৱা বাঢ়ি আছে। চাই ল'ব পাৰে আপোনালোকে যি পৰিস্থিতি হৈ আছে ইয়াৰ।
ইয়াত এনেকুৱা পানী হৈ আছিলে, ইয়াৰলৈকে পানী আহিছিলে। আমি যোনখন ঠাইত এতিয়া বৰ্তমান আছোঁ ইয়ালৈকে পানী উঠি আহিছিলে। তো এতিয়া পানী অকণমান কমিছে, চাই ল'ব পাৰে আপোনালোকে দৃশ্যটো। তো এইখন জাহাজ ৰখি আছে বৰ্তমান ইয়াত। আমি চাওঁ ভালদৰে পানী কিমান কি বাঢ়িছে। তো পানীৰ যি সোঁত আছে আপোনালোকে দেখিছে চাগে, মই জুম কৰি দেখাম। পানীৰ যি সোঁত, মাছমৰীয়াকেইটাই মাছ মাৰি আছে ইয়াত। এয়া চাওক পানী ইয়ালৈকে বাঢ়িছিলে বৰ্তমান, তো পানী কমিছে। এই জাহাজত উঠিব বুলি কৈ আছে, কি হয় জাহাজত উঠিব দিবনে নাই নাজানো। বৰ্তমান আকৌ জাহাজত উঠি আছে যেন তেন কৰি। জাহাজৰ ওপৰৰ পৰা দৃশ্যটো চাব। মইতো চালো যে ইফালে মতলব ৰছী বান্ধা আছে, তেতিয়া মই অকণ শান্তি পাইছোঁ। এতিয়া মই জাপ মাৰিম স্পাইডাৰমেন নিচিনাকৈ। চাব পাৰে আপোনালোকে পানীটো কেনেকৈ বাঢ়িছে। পানীটো বৰ্তমান ইয়াত কমা বুলিতো একো ক'ব নোৱাৰি, বাঢ়িয়ে আছে পানী। আৰু কি অৱস্থা হৈছে অসমৰ বৰ্তমান আপোনালোকে জানে। নাওখন জাহাজখন এনে মানে ৰছী বহুত দূৰ দূৰলৈকে বান্ধিছে, আপোনালোকে দেখিব পাৰে বহুত দূৰ দূৰলৈকে বান্ধিছে। কাৰণ মাটি ফাটি গৈ আছে আৰু এই অৱস্থাত জাহাজখনো মানে উটুৱাই যাব বুলি আপোনালোকৰ ৰছীটো বহুত দূৰ দূৰলৈকে বান্ধিছে। পানীৰ সোঁতটো আপোনালোকে নিশ্চয় চাব পাৰে। দেখিব পাৰিছে এতিয়াও পানী আছে, মোৰ জোতাটো দবি গৈছে। তো গাইজ আপোনালোকে চাব পাৰিব এয়া ব্ৰহ্মপুত্ৰৰ অৱস্থা বৰ্তমান। তো আমি বৰ্তমান জাহাজৰ ওপৰত আছোঁ। জাহাজৰ ওপৰৰ পৰা আপোনালোকক দৃশ্য দিব বিচাৰিছোঁ বানৰ। তো আপোনালোকে নিশ্চয় চাব পাৰে কেনেকৈ বৈ আছে পানীটো। জাহাজত উঠিব মন আছিলে, তথাপিও মানে ইয়াত খুদি কৰি আমি উঠি লৈছোঁ বৰ্তমান। তো এই আপোনাক দৃশ্য দেখাবলৈ। পানীৰ সোঁতটো চাই লওক আপোনালোকে, গোটেই আগুৰি লৈছে। যোনখন জাহাজত আমি বৰ্তমান ৰখি আছোঁ, ইয়াত এইখন জাহাজ আজি 4-5 বছৰ হ'ল ইয়াত চলা নাই। মানে ইয়াতে ৰখি আছে জাহাজখন, ইয়াতে মানে বান্ধি থোৱা হৈছে। আৰু ইয়াৰ লগতে এখন নতুন জাহাজ আহি কিনে ইয়াত মানে লগ কৰা হৈছে ইয়াতে। এইখন জাহাজো বৰ্তমান নচলে, কিয়নো ইয়াত বানৰ পৰিস্থিতি যি হৈ আছে, সেইকাৰণে এইখন জাহাজো বন্ধ কৰা হৈছে। তো চাওক আপোনালোকে ভিডিঅ'টো। যদি আপোনালোকে এই ভিডিঅ'টো চাই কিনে ভাল পাইছে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি কওক যে ভিডিঅ'টো কেনেকুৱা বনিছে। আৰু এয়া অসমৰ এতিয়া বৰ্তমান পৰিস্থিতি চাব পাৰে নিশ্চয় গাইজ।